আমি যে জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই যে সংখ্যাৰ ব্যৱহাৰবিলাক যে কৰি আহিছো, আমি বাৰু কেতিয়াবা ভাবি চাইছোনে যে এই সংখ্যাবিলাকৰ আৱিষ্কাৰ কেনেকৈ হৈছিল? যদি আমাৰ মনলৈ এই প্ৰশ্নটো অহা নাই, তেনেহ'লে অলপ সময় ৰখি আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম যে সংখ্যাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে গণনা কেনেকৈ কৰিছিল, অৰ্থাৎ প্ৰাচীন পৃথিৱীত গণনা ব্যৱস্থা কেনেকৈ চলিছিল। বাৰু সংখ্যাৰ আৱিষ্কাৰ হোৱাৰ পিছতো কিন্তু যেতিয়ালৈকে শূন্যৰ আৱিষ্কাৰ হোৱা নাছিল, তেতিয়ালৈকেও আমাৰ এই গণনা প্ৰণালী ইমান সহজ হৈ উঠা নাছিল। তো আজি আমি এই গোটেই কাহিনীবিলাক ডিছকাছ কৰিম আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে। যেতিয়া মানৱ সভ্যতাৰ বিকাশ হৈছিল বা মানৱ সভ্যতাৰ আৰম্ভণি হৈছিল, তেতিয়াৰ পৰাই কিন্তু আমাৰ এই সংখ্যাৰ বহুত বেছি প্ৰয়োজন আছিল, মানে এই গণনা ব্যৱস্থাৰ বহুত বেছি প্ৰয়োজন আছিল। কিন্তু যেতিয়া সংখ্যাৰ আৱিষ্কাৰেই হোৱা নাছিল, তেতিয়া তেওঁলোকে গণনা কেনেকৈ কৰিছিল, মই এটা সৰু উদাহৰণ আপোনালোকৰ আগলৈ লৈ আহিছোঁ। গ্ৰীক বা তেনেধৰণৰ প্ৰাচীন কালৰ উন্নত দেশবিলাকত যেতিয়া এই ভেড়াৰখীয়াবিলাকে বা ঘোঁৰা পালকসকলে যেতিয়া তেওঁলোকে সেই নিজৰ পালটো চৰাবলৈ মুকলি জেগালৈ যেতিয়া লৈ গৈছিল, তেতিয়া তেওঁলোকে বাৰু এটা তেওঁলোকৰ পালত, মানে বুজি পাইছে নিশ্চয়, এটা তেওঁলোকৰ ভেড়াৰ জাকত কিমানটা ভেড়া আছিল তাক হিচাপ তেওঁলোকে কেনেকৈ কৰিছিল বাৰু চাব হা। এই ধৰক আমি এতিয়া ক'ম যে সেই ভেড়া জাকটোত 10টা ভেড়া আছে, তেতিয়াতো তেওঁলোকে ক'ব নোৱাৰে যে মোৰ ভেড়া জাকটোত আজি মই 10টা ভেড়া চৰাবলৈ লৈ আহিছোঁ, তেতিয়াতো ক'ব নোৱাৰে। তেওঁলোকে কি কৰিছিল বাৰু, সেই প্ৰতিটো ভেড়াৰ বিপৰীতে তেওঁলোকে এটা এটা শিলগুটি নিজৰ মোনাত লৈ গৈছিল, গম পাইছেনে? আৰু যেতিয়া গধূলি তেওঁলোকে ভেড়া চৰাই আকৌ নিজৰ গঁৰাললৈ ভেড়াখিনি লৈ আহিছিল, তেতিয়া তেওঁলোকে লৈ যোৱা ভেড়া আটাইখিনি ঘূৰি আহিল নে নাই চাবৰ কাৰণে বা হিচাপ ৰাখিবৰ কাৰণে কি কৰিছিল জানেনে? যে প্ৰতিটো ভেড়াৰ বিপৰীতে এটা এটা শিলগুটি যে তেওঁলোকে লৈ গৈছিল মোনাটোত, সেই প্ৰতিটো ভেড়াৰ বিপৰীতে সেই সিমানকেইটা শিলগুটি বা সিমানকেইটা শিলগুটিৰ বিপৰীতে সেই সিমানকেইটা ভেড়া আছে নে নাই তেওঁলোকে ৰাতি আহি গণনা কৰিছিল। অৰ্থাৎ আমি ক'ব পাৰোঁ যে গণনাৰ ধাৰণাটো সেই তেনেকৈয়ে মানুহৰ মাজলৈ আহিছিল। এইবাৰ আমি প্ৰাচীন কালৰ কেইখনমান উন্নত দেশে গণনাৰ কাৰণে কেনেধৰণৰ পদ্ধতি অৱলম্বন কৰিছিল আমি চমুকৈ অলপ আলোচনা কৰোঁ আহক। প্ৰথমে যাওঁ আমি মিছৰীয়সকলৰ সংখ্যা পদ্ধতিৰ বিষয়ে। তেওঁলোকে বাৰু কি কৰিছিল জানেনে? তেওঁলোকে গণনা কৰিবলৈ কিছুমান চিহ্নৰ ব্যৱহাৰ কৰিছিল, কিন্তু তথাপিও তেওঁলোকৰ সেই চিহ্নবিলাকৰ মাজত এই শূন্য ইনক্লুড হোৱা নাছিল, যাৰ কাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ গণনাবিলাক কৰিবলৈ বহুত বেছি অসুবিধাৰ সন্মুখীন হৈছিল। এইবাৰ আমি যদি এই ৰোমানিয়ানসকলৰ কথা আলোচনা কৰিবলৈ যাওঁ, তেওঁলোকে বাৰু সেই সময়ত সংখ্যাৰ কাৰণে কি ব্যৱহাৰ কৰিছিল জানেনে? তেওঁলোকে আই, ভি, এক্স, এল ইত্যাদি ইংৰাজী বৰ্ণবিলাক ব্যৱহাৰ কৰিছিল, আৰু যোনবিলাকক কিন্তু আমি এতিয়াও ব্যৱহাৰ কৰি আহিছোঁ, যাক আমি ৰোমান সংখ্যা বুলি কওঁ, নহয় জানো? অ'কে, য'ত আয়ে বুজাইছিল এটা, নহয় জানো? ভিয়ে বুজাইছিল 5টা, হয়নে? এক্সে বুজাইছিল 10টা, এনেধৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিল। কিন্তু তথাপিও তেওঁলোকৰ মাজত এই শূন্যৰ আৱিষ্কাৰ হোৱা নাছিল বা তেওঁলোকে শূন্যৰ ব্যৱহাৰ কৰিব জনা নাছিল, আৰু সেইকাৰণে তেওঁলোকৰো ডাঙৰ সংখ্যাবিলাক লিখিবৰ কাৰণে যথেষ্ট অসুবিধা হৈছিল। আকৌ আমি যদি গ্ৰীকসকলৰ কথা আলোচনা কৰোঁ, তেওঁলোকতো সেই সময়ত বহুত বেছি আগবঢ়া আছিল, নহয় জানো? কিন্তু তেওঁলোকেও এই সংখ্যাবিলাক ব্যৱহাৰ কৰিব নাজানিছিল। তেওঁলোকে তেওঁলোকৰ নিজৰ বৰ্ণমালাবিলাককে সংখ্যা বুজাবৰ কাৰণে বা গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিল, আৰু তেওঁলোকেও কিন্তু শূন্যক ব্যৱহাৰ কৰিব পৰা নাছিল, যাৰ কাৰণে তেওঁলোকেও গণনা কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। এনেদৰে মানৱ সভ্যতাৰ বিকাশৰ লগে লগে বিভিন্ন দেশে সংখ্যা ব্যৱহাৰ কৰিব শিকিছিল, যদিও যেতিয়ালৈকে এই শূন্য আৱিষ্কাৰ হোৱা নাছিল, তেতিয়ালৈকে কিন্তু সংখ্যাৰ ব্যৱস্থাটো বা আমাৰ গণনা ব্যৱস্থাটো ইমান সুষম হৈ উঠা নাছিল। কিন্তু এই ক্ষেত্ৰতে আমি ভাৰতীয় হিচাপে বহুত বেছি গৌৰৱ কৰিবলগীয়া, কাৰণ এই শূন্যৰ ধাৰণাটো প্ৰথমে ভাৰততে আহিছিল বা শূন্যৰ আৱিষ্কাৰ ভাৰততে হৈছিল। কেনেকৈ হৈছিল আমি তাৰ বিষয়ে অলপ ডিছকাছ কৰোঁ আহক। ভাৰতৰ এগৰাকী বিখ্যাত এষ্ট্ৰনমাৰ তথা মেথমেটিচিয়ান আৰ্যভট্টই এই তেখেতৰ এষ্ট্ৰনমিকেল কেলকুলেশ্যনবিলাকত দশমিক ব্যৱস্থাটো উত্থাপন কৰিছিল, আৰু তাতে তেওঁৰ শূন্যৰ ধাৰণাটো দিছিল। কিন্তু তথাপিও তেখেতে শূন্যৰ সম্পূৰ্ণ ধাৰণাটো বা শূন্যৰ ধাৰণাটো আমাৰ এই সংখ্যা পদ্ধতিত তেখেতে ইনক্লুড কৰা নাছিল। আৰু সেই সময়তে প্ৰায় 628 CE ব্ৰহ্মগুপ্ত নামৰ এজন বিখ্যাত গণিতজ্ঞই এই শূন্যৰ সংজ্ঞা দিছিল, আৰু তেখেতে এই শূন্যক আমাৰ নাম্বাৰ চিষ্টেমত ইনক্লুড কৰিছিল। আৰু সেয়েহে আমি শূন্যৰ আৱিষ্কাৰক কোন বুলি যদিহে আমি প্ৰশ্ন সুধোঁ বা আমি যদিহে উত্থাপন কৰোঁ এটা প্ৰশ্ন, তেনেহ'লে তাৰ উত্তৰ হিচাপে আমি পাওঁ ব্ৰহ্মগুপ্ত। এজন ভাৰতৰ বিখ্যাত গণিতজ্ঞ ব্ৰহ্মগুপ্তই আমাৰ এই শূন্যৰ আৱিষ্কাৰ কৰিছিল বুলি আমি আজিকালি পঢ়িবলৈ পাওঁ, বা বিভিন্ন ইতিহাসবিদে আমাৰ এই বিষয়ে মত পোষণ কৰিছে। অৰ্থাৎ ভাৰতবৰ্ষই আমাৰ এই গোটেই পৃথিৱীৰে সংখ্যা ব্যৱস্থাটো বা গণনা ব্যৱস্থাটো অতি সুষম কৰি তুলিলে। আজি মই আমাৰ এই সৰু ভিডিঅ' ক্লিপটোৰ জৰিয়তে আপোনালোকক এইখিনি ইনফৰমেশ্যনে দি গ'লো যে নাম্বাৰ চিষ্টেম আচলতে আমাৰ মাজলৈ কেনেকৈ আহিছিল, বা এই নাম্বাৰ চিষ্টেমত ভাৰতবৰ্ষৰ ভূমিকা কিমান বেছি গুৰুত্বপূৰ্ণ আছিল।
গতিকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাকৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব ঠিক আছে আজিলৈ আহোঁ